এনেকুৱা কি বস্তু আছে যিটো নেকি পত্নীয়ে পতি ঘেৰিব পাৰে তাৰ বাহিৰে কাকো দিব নোৱাৰে মৃত্যুৰ দুৱাৰদলিত জীৱন মোৰ আগবঢ়োৱা চৰকাৰৰ আছিলো মই লগোৱা ৰাইজৰ হলো মই ৰজা যে ল'ৰা ছোৱালীয়ে প্ৰেম কেনেকৈ নিবেদন কৰিব লাগে তাক পুংখানুপুংখভাৱে আলোচনা কৰি ইয়াক মই প্ৰকাশ কৰিছিলোঁ সেইকাৰণে মই উপযুক্ত বুলি ভাবোঁ এই হয় নমস্কাৰ দৰ্শক মণ্ডলী আজি আমি উপস্থিত আছোঁ বৰ্তমান মথাঝাৰ গাঁৱৰ বৈঠামাৰা দেৱৰ ঘৰত ইতিমধ্যে আপোনালোক সকলোৱে গম পাইছে যে তেখেতে এখনি হিয়া দিয়া মুখ নামৰ গ্ৰন্থখনৰ বাবে এটা সাহিত্য একাডেমি বঁটা পাবলৈ সক্ষম হৈছে গতিকে আজি আমি তেখেতৰ মনোভাৱটো জানিবলৈ বিচাৰিম গতিকে আপোনালোকক লৈ গৈ আছোঁ তেখেতৰ ঘৰলৈ কেমেৰা পাৰ্চন শিৱপ্ৰসাদৰ সৈতে আপোনালোকক তেখেতৰ ঘৰলৈ লৈ গৈ আছোঁ গতিকে চাই থাকক আপোনালোকে আমাৰ এই প্ৰতিবেদন হয় দৰ্শক মণ্ডলী এতিয়া আমি উপস্থিত আছোঁ মথাঝাৰ গাঁৱৰ বৈঠামাৰা ডাঙৰীয়াৰ ঘৰত আৰু এইজনেই আজি সেইজন যিজন আজি এইজন গতিকে আপোনালোকক কেমেৰা পাৰ্চন শিৱপ্ৰসাদৰ সৈতে আপোনালোকক সেইজন ব্যক্তিৰ সৈতে চিনাকি কৰি দিব বিচাৰিছোঁ আৰু এখেতক আমি এখন ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছোঁ লগতে এটা ফুলদান দি আমাৰ ফালৰ পৰা এইটো আপোনালৈ এটা আন্তৰিক শুভেচ্ছা সম্বৰ্ধনা এটা জনাব বিচাৰিছোঁ এতিয়া শিৱপ্ৰসাদ নাথৰ সৈতে আপোনালোকে আমাৰ আজিৰ এই পোনপটীয়া সম্প্ৰচাৰ চাই থাকক হয় দৰ্শক মণ্ডলী তেতিয়াৰ পৰা আপোনালোকক কৈ আছোঁ যে এইজনেই সেইজন যিজন আজি এইজন বুলি তেতিয়াৰ পৰাই আপোনালোকক কৈ আছোঁ আৰু এইজনেই হৈছে আমাৰ সকলোৰে চিনাকি ইতিমধ্যে সাহিত্য একাডেমি বঁটা প্ৰাপ্ত আমাৰ এই বৈঠামৰা ডাঙৰীয়া হয় নমস্কাৰ আপোনাক আমাৰ এই ফাটা চেণ্ডেল ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ এতিয়া আমি অহাৰ মূল কাৰণটো হ'ল ৰ'বা এক মিনিট মই চশমাটো খুলি থৈ দিওঁ হয় হয় কেমেৰা পাৰ্চন শিৱপ্ৰসাদৰ সৈতে আজি আমি এখেতৰ সৈতে কিছুমান বাৰ্তালাপ কৰিম গতিকে আপোনালোকে চাই থাকক এতিয়া আপোনালোকে গম পাইছে এখেতে হিয়া দিয়া মুখ পুথিখনৰ বাবে সাহিত্য একাডেমি বঁটা পাবলৈ সক্ষম হৈছে গতিকে এখেতৰ পৰা আমি জানিব বিচাৰিম যিমান মানে লিখক হ'লেও এখেতৰ কিছুমান মনৰ ভাল লগা কিছুমান পুথি অন্য থাকিবও পাৰে গতিকে এখেতক আমি পোনপটীয়া প্ৰশ্ন এইটোৱে সুধিব বিচাৰিছোঁ যে আপোনাৰ ইতিমধ্যে বহুকেইখন পুথি প্ৰকাশ পাইছে হয় গতিকে এইকেইখনৰ ভিতৰত আপোনাৰ ভাল লগা কেইখনমান পুথিৰ নাম ক'লে আমি নথৈ আনন্দিত হ'ম হয় মাক দেউতাকৰ কাৰণে সকলোবোৰ বাচ্ছাই মৰমৰ হয় সেইকাৰণে মই লিখা প্ৰতিখন গ্ৰন্থই মোৰ কাৰণে বাচ্ছা হয় তাৰ ভিতৰত মোৰ কেইখনমান ভাল লগা উল্লেখযোগ্য গ্ৰন্থ হ'ল ফেটিহাতে নাপাহৰে কঁকালৰ কোব মৰম দিব লাগে কেনেকৈ গৰৈ মাছ পোৰা হিয়া দিয়া মুখ হয় দৰ্শক মণ্ডলী ইতিমধ্যে এখেতে উল্লেখ কৰিলে এখেতৰ ভাল লগা পুথিকেইখন আপোনালোকে ইতিমধ্যে গম পাবলৈ সক্ষম হৈছে হয় দৰ্শক মণ্ডলী এতিয়া আমি এখেতক দ্বিতীয় প্ৰশ্নটো সুধিব বিচাৰিম যে আপোনাৰ ইমান কেইখন গ্ৰন্থ প্ৰকাশ পোৱাৰ পিছতো বাকী কেইখনত নাপায় আপোনালোকে আপুনি হিয়া দিয়া মুখ পুথিখনৰ বাবে আপুনি এই সাহিত্য একাডেমি বঁটাটো পালে যে এইটোৰ বাবে আপুনি উপযোগী হয় নে নহয় কি ভাবে আপুনি হয় আপুনি ভাল প্ৰশ্ন কৰিছে এইটো কাৰণে মই উপযুক্ত বুলি ভাবোঁ যে যিহেতু মই এই গ্ৰন্থখনিত ল'ৰা ছোৱালীয়ে প্ৰেম কেনেকৈ নিবেদন কৰিব লাগে তাক পুংখানুপুংখভাৱে আলোচনা কৰি ইয়াক মই প্ৰকাশ কৰিছিলোঁ সেইকাৰণে মই উপযুক্ত বুলি ভাবোঁ এই ক্ষেত্ৰত হয় দৰ্শক মণ্ডলী আপোনালোকে যদি কোনোবা আচল প্ৰেমিক প্ৰেমিকা আছে আৰু এতিয়াতো বৰ্তমান বহুত প্ৰেমিক প্ৰেমিকা হৈছে মোবাইলত প্ৰেমৰ মানে প্ৰস্তাৱনা পঠাই গতিকে আপোনালোকে যদি ভালদৰে প্ৰেম কৰিব বিচাৰে তেনেহ'লে এখেতৰ সেই কিতাপখন কিনিব পাৰে যিখনৰ নাম হৈছে হিয়া দিয়া মুখ যিকোনো আপোনালোকে ষ্টলত গ'লেই পাই যাব গতিকে এখেতৰ পৰা আমি সেই কিতাপখনৰ মূল্যটো জানিব বিচাৰিম গতিকে মই হয় আপোনাৰ সেই কিতাপখনৰ মূল্যটো আপুনি বেছি নহয় 100 টকা কৰিছোঁ হয় আপোনালোকে গম পাইছে ইতিমধ্যে এখেতৰ কিতাপখনৰ মূল্য 100 টকা ৰখা হৈছে গতিকে আপোনালোকে যদি কিনিব বিচাৰে তেনেহ'লে সেই গ্ৰন্থখন কিনিব পাব অতি সহজতে 100 টকা মূল্যত গতিকে আপোনালোকে সেই কিতাপখন কিনি পঢ়ি কেনে আপোনালোকে সেই প্ৰেমৰ আচল মানে ঘটনাবোৰ হয় গতিকে আপোনালোকে গম পাব আমি এখেতলৈ তৃতীয় নম্বৰ প্ৰশ্নটো জনাব মানে সুধিব বিচাৰিছোঁ আমাৰ কেমেৰা পাৰ্চন শিৱপ্ৰসাদৰ সৈতে আমি আজি 3 নম্বৰ প্ৰশ্নটোত উপস্থিত হৈছোঁহি আৰু আপোনালোকক এইটো হয়তো আপোনালোকেও হয়তো জানিব বিচাৰিছে যে এখেতৰ যেতিয়া সেই হিয়া দিয়া মুখ পুথিখন প্ৰকাশ পাইছিলে সেই মুহূৰ্তত এখেতৰ স্বাস্থ্যৰ যথেষ্টখিনি ক্ষতি হৈছিলে কিন্তু বৰ্তমান আমি দেখিব পাৰিছোঁ যে এখেতৰ স্বাস্থ্যৰ বহুতো উন্নতি ঘটিছে গতিকে এখেতৰ পৰা জানিব বিচাৰিম যে এখেতে বৰ্তমান কি হোৱা কৰিছে আৰু কোনখন দোকানৰ পৰা হোৱা কৰিছে গতিকে মই হয় আপুনি জনাব যে আপুনি এতিয়া যে চেহেৰাটো ইমানখিনি উন্নত হৈছে গতিকে আপুনি কি খায় ক'ৰ পৰা খায় সেইখিনি আমাৰ দৰ্শক মণ্ডলীক জনাই দিব বুলি আমি আশা কৰিম হয় আপুনি ভাল প্ৰশ্ন কৰিছে মই মানে মাজতে চিনাই গৈছিলোঁ বৰ্তমান মই 3 দিনৰ পইতা ভাত লগতে মাছ পোৰাৰি খোৱা কৰিছোঁ আৰু মাজতে লোপেচাত ভুগিছিলোঁ লোপেচাত ভুগিলে ডক্টৰ তাত দেখাইছিলোঁ ডক্টৰে ক'লে আপোনাৰ দেহত আইৰণৰ পৰিমাণ কমি গৈছে তেতিয়াৰ পৰা মই ফিল্টাৰ পানী খোৱা বাদ দি বৰ্তমান দমকলৰ পানী খোৱা কৰিছোঁ তেতিয়াৰ পৰা মোৰ স্বাস্থ্যটো হৃষ্টপুষ্ট হৈছে আপুনি এটা মোক ভাল প্ৰশ্ন কৰিছে মই কাৰ দোকানৰ মাল খাওঁ ইয়াত দোকানত কোনো ধৰণৰ মেটাৰ নাহে মুঠতে বস্তুটো দোকানৰ পৰা বাকী খালে হ'ল আপোনাৰ স্বাস্থ্য ভাল হৈ যাব হয় দৰ্শক মণ্ডলী ইতিমধ্যে আপোনালোকে ইয়াৰ পৰা জানিব পাৰিলে যে
আপোনালোকে যিখন দোকানৰ পৰাই মাল নাখাওক কিয় কিন্তু বাকীত যদি আপোনালোকে সেই মালটো খায় তেতিয়াহ'লে আপোনালোকৰ স্বাস্থ্যৰ যথেষ্টখিনি উন্নতি হ'ব, যেনেদৰে এখেতৰ ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ। গতিকে আপোনালোকে যিখন দোকানৰ পৰাই মাল খায় সেইখন দোকানত আপোনালোকে পইচা নিদিব, বাকীত মালটো খাই থাকক, আপোনালোকৰো চেহেৰা এওঁৰ দৰে হৈ যাব হৃষ্টপুষ্ট মহাদুষ্ট। এতিয়া আমি একদম শেষৰ প্ৰশ্নটোত উপস্থিত হৈছোঁ আহি, আৰু আপোনালোকক এতিয়া জনাব বিচাৰিছোঁ, মানে মই এখেতক মোৰ মনৰ পৰা এখেতলৈ এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। প্ৰশ্নটো হৈছে, আপুনি কওক এনেকুৱা কি বস্তু আছে যিটো বস্তু পতিয়ে পত্নীক দিব পাৰে বা পত্নীয়ে পতিক দিব পাৰে, এনেকুৱা এটা বস্তুৰ নাম আপুনি আমাক কওক। আপুনি ভাল প্ৰশ্ন কৰিলে। জীৱনত মই এনেকুৱা প্ৰশ্ন পোৱাই নাই, তথাপিতো আপুনি পতিয়ে পত্নীক, এতিয়ালৈ মই কিন্তু বিয়া হোৱা নাই বা বিয়া পাতিম বুলি ভাবি আছোঁ, কিন্তু এই সন্দৰ্ভত মই আপোনাক কোনো ধৰণৰ উত্তৰ বৰ্তমান দিব পৰা অৱস্থাত নাই। হয় দৰ্শক মণ্ডলী, ইতিমধ্যে আপোনালোকে গম পালে প্ৰশ্ন এটা সুধিছিলোঁ এখেতক, গতিকে এখেতৰ বাবে সেই প্ৰশ্নটো যথেষ্টখিনি টান হৈছে, গতিকে এখেতে উত্তৰটো দিব নোৱাৰিলে। গতিকে আপোনালোকে যদি কোনোবাই জানে এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্টত জনাব। আৰু আপোনালোকক প্ৰশ্নটো আৰু এবাৰ ক'ব বিচাৰিছোঁ যে এনেকুৱা কি বস্তু আছে যিটো নেকি পত্নীয়ে পতিক দিব পাৰে, তাৰ বাহিৰে কাকো দিব নোৱাৰে। গতিকে আপোনালোকে যদি এই প্ৰশ্নটোৰ উত্তৰটো জানে তেনেহ'লে কমেণ্টত জনাব আমাক, আৰু যদি নাজানে তেনেহ'লে আমি ইয়াৰ পিছৰটো ভিডিঅ'ত আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু লগতে আজিৰ এই প্ৰতিবেদনটো ইমানতে সমাপ্ত হ'ব। লগতে তাৰ আগত এখেতৰ পৰা এখেতৰ নিজা ৰচিত এটা কবিতা আপোনালোকক শুনাব বিচাৰিছোঁ, লগতে মোৰো শুনিব মন গৈ আছে। গতিকে মই হয় আপুনি আমাক আপোনাৰ নিজা ৰচিত কবিতা এটা শুনালে নথৈ আনন্দিত হ'ম। হয়, ধন্যবাদ। মই কবিতাটো আবৃত্তি কৰিব ওলাইছোঁ। হয়। কবিতাৰ শিৰোনাম আধৰুৱা। টেবুলৰ তলেৰে ঘটিলো টকা, পাৰ্থিৱ সামগ্ৰী কিয় মুখচন্না। মৃত্যুৰ দুৱাৰদলিত জীৱন মোৰ আধৰুৱা। চৰকাৰৰ আছিলো মই লগোৱা, ৰাইজৰ হলো মই ৰজা। কাৰ যে গ'ল মাটি, কাৰ যে গ'ল বাৰী, মোক দিব লগা হোৱা। চৰকাৰৰ আছিলো মই লগোৱা, কাৰ নাম কাটি কাৰ নামত দিলো কেইটামান টকা লোভত পৰি। আজি দেখোন মই নেঠু চিঙা ফুলা বাগানা। নুবুজিলো মই তেতিয়া মানুহ ৰূপী নাম লোৱা, আজি মৃত্যুৰ বিয়লি বেলাত সপোন মোৰ আধৰুৱা। হয় দৰ্শক মণ্ডলী, আপোনালোকে এখেতৰ এই সুন্দৰ আধৰুৱা কবিতাটি শুনিবলৈ সক্ষম হ'লে, আৰু এই কবিতাটো শুনি মোৰ নিজকে বহুতখিনি ভাল লাগিছে। মোৰ মনৰ পৰা এইটো এখেতলৈ বহুত বহুত আন্তৰিক শুভেচ্ছা শেষত জনালোঁ, আৰু লগতে এনেদৰে আৰু কিছুমান বঁটা পাবলৈ সক্ষম হওক, তাৰে কামনাৰে আজিৰ আমাৰ এই পোনপটীয়া সম্প্ৰচাৰ ইমানতে সমাপ্ত হোৱা বুলি ঘোষণা কৰিলোঁ।